আমাৰ সাংবাদিক বন্ধুসকল আটাইলৈ আমাৰ আন্তৰিক শুভেচ্ছা অভিনন্দন থাকিল। আমাৰ লগত আব্দুল বাদশাহ ডাঙৰীয়া আছে, জেনেৰেল ছেক্ৰেটাৰী GSP, আমাৰ অশোক ৰয় আছে, GSP প্ৰেচিডেণ্ট কোকৰাঝাৰ। সাংবাদিক বন্ধুসকল, যে আপোনালোকে সকলোৱে জানে যে আমাৰ ৰাইজ উদ্বিগ্ন হৈ আছিলে যে নৱসেনাই আকৌ এবাৰ ইলেকশ্যন খেলিব পাৰিব নোৱাৰিব। অলৰেডি 27 তাৰিখে ইতিমধ্যে জাজমেণ্ট দিছে, আপোনালোকে গমেই পাইছে যে আমাৰ ষ্টেট লেভেল যিটো স্ক্ৰুটিনি কমিটি আছিল তেওঁলোকে চাৰ্টিফিকেট কেঞ্চেলেশ্যনৰ কাৰণে যিটো অৰ্ডাৰ দিছিলে অলৰেডি তাত ষ্টে দিছে আৰু ফাইনেল জাজমেণ্ট নোহোৱালৈকে মোটামুটি তেওঁলোকৰ অৰ্ডাৰটো কাৰ্যকৰী হৈ নাথাকিব আৰু আমাৰ ইলেকশ্যন খেলাৰ ক্ষেত্ৰত যিটো বাধ্যবাধকতা আছিল সেইটো ইতিমধ্যে শেষ হৈ গৈছে। আৰু অকল সেয়াই নহয়, আমাৰ সেই অৰ্ডাৰটোকে আমাৰ প্ৰমীলাৰাণী ব্ৰহ্ম ডাঙৰীয়াই অলৰেডি ইলেকশ্যন কমিশ্যনলৈকে পঠাইছিলে, আমাৰ কোকৰাঝাৰ সমষ্টি ৰিটাৰ্ণিং অফিচাৰ DC ডাঙৰীয়ালৈকে পঠাইছিলে। আমি আজি এইটো কাৰণে আহিছোঁ যে তেওঁলোকৰ যিটো অৰ্ডাৰ বা তেওঁলোকে আমাৰ পৰা জবাব বিচাৰিছিল, গতিকে সেই জবাবটো দিয়াৰ কাৰণে আজি আচলতে আমি DC অফিচত আহিছোঁ। যে আমাৰ কছাৰীমূৰৰ যিসকল লোকে অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত ভাগ লৈছিল, কাৰণ আপোনালোকে জানে অসমীয়া জাতি বুলি ক'লে কোনো বিশেষ গোষ্ঠী নাই। ইয়াত কছাৰীৰ পৰা, মুছলিমৰ পৰা, কোচৰ পৰা, বেংগলীৰ পৰা, নাথৰ পৰা, কলিতা, বৈশ্যলৈকে সকলো জাতি জনগোষ্ঠীৰ লোকে মিলি আচলতে অসমীয়া জাতি গঠন কৰিছিল। তেওঁলোকে নিজৰ নিজৰ জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি অস্তিত্ব বজাই ৰাখিও নিজকে এজন অসমীয়া হিচাপে পৰিচয় দিব বিচাৰে গেটাৰ ইণ্টাৰেষ্টৰ কাৰণে, যাৰ কাৰণে হয়তো আজি অসম প্ৰদেশ হৈছে বা অসম হিচাপে আমি ইমানখিনি আগবাঢ়ি যাব পাৰিছোঁ। আৰু সেই একেধৰণে কিছু কছাৰী মূলৰ লোকে তেওঁলোকে এই জাতি গঠন প্ৰক্ৰিয়াত ভাগ লৈছিল আৰু তেওঁলোকে কেতিয়াবা উপাধি দাস, ডেকা, শৰণীয়া, হাজৰিকা, বৰা, চৌধুৰী, মহলীয়া এনেকুৱা ধৰণৰ উপাধিবিলাক লেখে। আৰু আমাৰ ওপৰত মেইন কথাটো আছিল যে আমাৰ যিটো উপাধি বা চুৰনেম সেইটোৰ কাৰণে আমাক বড়ো কছাৰী নহয় বুলি কোৱা হৈছে। যেনেকৈ আমাৰ মাটিবিলাক কাগজবিলাকত আছিলে সৰু কোচ লেখা আছিলে, অৰ্থাৎ এই ধৰণৰ উপাধি লেখা প্ৰায় 95% মানুহৰ মাটিত সৰু কোচ বুলি লেখা আছে। এইটো হ'ল কেতিয়া 1929-30 যিটো চেঞ্চাছ আছিল, তাৰ আগলৈ কিন্তু মেক্সিমাম বড়ো বা কছাৰী এনেকুৱা ধৰণে আছে। সকলোৱে ভালধৰণে ভাগ লৈ আমি ৰাইজৰ ৰাজনৈতিক অধিকাৰৰ লগতে তেওঁলোকৰ আৰ্থ সামাজিক সমস্যাবিলাক সমাধানৰ ক্ষেত্ৰত যদি আমি ভাল এটা ভূমিকা ল'ব পাৰোঁ তেতিয়া সকলোৰে ভাল কথা। আৰু এই ধৰণৰ যেনেকুৱা ধৰণৰ সমস্যা অকল আমাৰ অসমত নহয়, আপোনালোকে জানে কি জানে UPৰ হৈ বাৰে বাৰে আমি আমাৰ গণ সমাজৰ কাৰণে যিবিলাক আদিবাসী ST তেওঁলোকৰ কাৰণে বাৰে বাৰে পাৰ্লিয়ামেণ্টত মাতিছোঁ। তেওঁলোক ভাৰতবৰ্ষৰ অসমক বাদ দি সকলো জেগাতে তেওঁলোক ST, কিন্তু 1975ত তেওঁলোকক UPত SC কৰা হ'ল। কিন্তু তেওঁলোকৰ এনেকুৱা ধৰণৰ তেওঁলোকৰ SCহে কৰা হ'ল, তেওঁলোকৰ যিবিলাক চাবকাষ্ট আছিলে সেই চাবকাষ্টবিলাকক বেলেগকৈ ৰখা হ'ল, যাৰ কাৰণে তেওঁলোকে গৌণ হিচাপে কিছুমানে চাৰ্টিফিকেট পায়, গৌণ হিচাপে যিবিলাকৰ নাই তেওঁলোকে চাৰ্টিফিকেটটো নাপায়। আকৌ 75ৰ পিছত যেতিয়া দেখিলে মায়াৱতীৰ ফালে SCবিলাক গৈছে, BJP চৰকাৰে গ'ল 2002 অটল বিহাৰী বাজপেয়ীৰ দিনত তেওঁলোকে ইয়াৰে 13খন ডিষ্ট্ৰিক্টত তেওঁলোকে ST কৰিলে। চাব দেই, গোটেই ভাৰতবৰ্ষত তেওঁ ST, UPত 75ত SC, আকৌ 2002ত তেওঁলোকে ST কৰিলে, আকৌ 2022ত আৰু 4খন ডিষ্ট্ৰিক্টত তেওঁলোকক ST কৰা হ'ল। তাৰে মানুহখিনিৰ দাবী যে আমাক গোটেই UPতে ST কৰিব লাগে। 1 2 নম্বৰ কথা, তেওঁলোকৰ সেই চাবকাষ্টৰ নামত যিবিলাক চাৰ্টিফিকেট নিদিয়ে চাৰ্টিফিকেট দিলে, মই তেওঁলোকৰ কাৰণে পাৰ্লিয়ামেণ্টত উত্থাপন কৰাই নহয়, মই তেওঁলোকৰ মৌ বুলি ডিষ্ট্ৰিক্ট এখনত তাত গৈ মই আন্দোলন কৰিছোঁ, বেলেগৰ মিটিং কৰিছোঁ। আমাৰ যেতিয়া ছত্তীশগড়ত ট্ৰাইবেলসকলৰ কোটাটো 32%ৰ পৰা নমাই দিয়া হ'ল, তেতিয়া মই মাত্ৰ 2 মিনিটলৈকে শেষ কৰি গৈ আছোঁ। গতিকে মই এইটো কাৰণে এই কথাটো কৈছোঁ যে ট্ৰাইবেলবিলাকৰ এনেকুৱা বহুত সমস্যা আছে অসমৰ পৰা আহিলৈকে, এইটো চৰকাৰবিলাকৰ এডজাষ্ট কৰাৰ দায়িত্ব আছে। মই ভাবোঁ চৰকাৰী দায়িত্বটো পালন কৰিব। আপোনালোকে যিহেতু মেইন এজেণ্ডাৰ কথা কৈছে, মেইন এজেণ্ডা হ'ল যে BTCত যাতে এটা স্থায়ী শান্তি আহে, ইয়াত যাতে আকৌ তেনেকুৱা ধৰণৰ অবিশ্বাস সন্দেহটো নাহে, ইয়াত কোনো ধৰ্মৰ নামত জাতিৰ নামত যাতে পলিটিক্স নহয়, আমাৰ এইটো মেইন হেৰিত থাকিব। দ্বিতীয়তে, আমি এইবাৰ ইলেকশ্যন জিকাৰ লগে লগে আমি আশা কৰোঁ
যে আমাৰ কোকৰাঝাৰ বা BTCৰ কাৰণে এটা ভাল এনেকুৱা ধৰণৰ এজেণ্ডা হওক য'ত আমি যাতে ৰাইজক সংস্থাপন কৰিব পাৰোঁ বা ইয়াত ইণ্ডাষ্ট্ৰি নাই বুলিব পাৰি ইণ্ডাষ্ট্ৰিয়েল পলিচি যাতে এটা হ'ব পাৰে BTCৰ কাৰণে ইয়াত যাতে ইণ্ডাষ্ট্ৰি আমি বনাব পাৰোঁ যাতে ইয়াত আমাৰ কি কয় ৰজগাৰটো হয় বা আমাৰ এমপ্লয়মেণ্টবিলাক হয় এই ধৰণৰ পলিচি এটা আছে আমাৰ লগতে আমাৰ 6 জনগোষ্ঠীৰ বিশেষকৈ আমাৰ আদিবাসী ৰাজবংশী জনজাতিকৰণৰ যিটো বিষয় আমি ইতিমধ্যে পাৰ্লিয়ামেণ্টৰ ভিতৰত মাতি আছোঁ আমি এইটোত মাতি থাকিম হয় হয় নাই STৰ হয় নিশ্চিতভাৱে যে আজিও STৰ কাৰণে যিবিলাক এলোকেশ্যন আহিছে আপোনালোকে মই বেলেগ নকওঁ ইয়াতে এখন একালব্য মডেল স্কুল আছে যোৱা 2011তে চেঞ্চন হৈ কেনে কাম কৰি আছিলে কিন্তু সেইখন আমি বহুতবাৰ পাৰ্লিয়ামেণ্টত মতাৰ পিছত আজি হয়তো এটা লাইনত আহিছে আমি বিচাৰোঁ যে শিক্ষাৰ ক্ষেত্ৰত ST ছাপ্লিমেণ্টৰ পইচা যাতে শিক্ষাৰ ক্ষেত্ৰত বেছিকৈ খৰচ হয় ট্ৰাইবেল ৰেচিডেঞ্চিয়েল স্কুল ইয়াত আছে যদিও এইটো কিন্তু বাকীবিলাক এতিয়া ফাংচনেল হোৱা নাই ঠিক তেনেকৈ ট্ৰাইবেলৰ কাৰণে যিখিনি কাৰ্যসূচী আহে সেইখিনি ফুল্লি ইমপ্লিমেণ্ট হয় আৰু বিশেষকৈ আমাৰ ট্ৰাইবেলৰ কাৰণে বহুত এনেকুৱা সংস্থা আছে যিবিলাকৰ সুবিধাবিলাক কিন্তু আমি কোকৰাঝাৰ ল'ব পৰা নাই আপোনালোকে জানে যে ইয়াত আমি ST SC MN এণ্টাৰপ্ৰেনৰ বুলি এটা আমি প্ৰগ্ৰেম কৰিছিলোঁ আমাৰ এইটো আছিলে STৰ যিবিলাক বাজেট আহে যিবিলাক এলোকেশ্যন আহে যিবিলাক চৰকাৰী স্কিম এইবিলাক যাতে টোটেলি মানে ইয়াত ইমপ্লিমেণ্ট হয় ঠিক তেনেকৈ আমাৰ ট্ৰাইবেলৰ কাৰণে সুকীয়াকৈ MSPৰ ব্যৱস্থা আছে ট্ৰাইবেল প্ৰডাক্টবিলাকৰ দিল্লীতো মানে মিনিষ্ট্ৰীত বহুত এনেকুৱা ধৰণৰ মানুহ আছে যিবিলাকে ট্ৰাইবেলৰ নামত তেওঁলোকে কিন্তু মাৰ্কেটিং কৰি আছে আমাৰ মানে কিন্তু ল'ব পৰা নাই চাওক আমি ইণ্ডাষ্ট্ৰিয়েল ছেক্টৰ এনকাৰেজ কৰিব লাগিব আমাৰ কিছু ট্ৰাইবেল নেতা অলপ এনেকুৱা আছে তেওঁলোকক মই দুই এটা কথা তেওঁলোকে কয় যে ইয়াত যদি আমি ইণ্ডাষ্ট্ৰি কৰোঁ বেলেগৰ মানুহ আহিব হেৰি কৰিব চাওক এতিয়া আমাৰ যিহেতু ইয়াত বহুত সুবিধা আছে এণ্টাৰপ্ৰেনাৰ যদি আমি সৃষ্টি কৰোঁ MSME 5 কোটি টকা আমি মানে ল'ব পাৰোঁ ইতিমধ্যে নৰ্থ ইষ্টৰ কাৰণে হয়তো এই পাৰ্লিয়ামেণ্টৰ পিছত পলিচি আহিব আমাৰ ইণ্ডাষ্ট্ৰিয়েল পলিচি আমি যদি BTC বা 6 কভাৰেজ কৰি ল'ব পাৰোঁ কিছু যদি ফাণ্ড ইয়ালৈকে আমি আনিব পাৰোঁ গুৱাহাটীত নৰয় কেনে সেইটো আমাৰ কাৰণে বহুত আছে আমি এইটো ট্ৰাই কৰিম নিশ্চিতভাৱে অলৰেডি এই লেভেলত বহুত অফিচিয়েল লেভেলত আমাৰ কথাখিনি হৈ গৈছে যাৰ কাৰণে এণ্টাৰপ্ৰেনাৰটো আমি এনকাৰেজ কৰিব চাইছোঁ আৰু এণ্টাৰপ্ৰেনাৰ যদি বেছিকৈ হয় তেওঁলোকক যদি আমি কম পইচা লোনো দিব পাৰোঁ সুদৰ বা 50% ছাবচিডি বা 30% ছাবচিডি যদি আমি সুবিধাখিনি দিব পাৰোঁ নিশ্চিতভাৱে আগবাঢ়িব পাৰিব